আমাৰ ভাৰতীয় জনতা পাৰ্টি যিমানে দিন গৈ আছে সিমানে আমি দেখিছোঁ প্ৰচাৰ অভিযান আমাৰ তুংগত আহিছে। আমি আচলতে আগতে ভুল কৰিলোঁ যে আমি আচলতে 40টা সমষ্টিতে প্ৰাৰ্থী দিব লাগিছিলে। আমাৰ যিসমূহ পৰ্যবেক্ষক পঠাইছিলোঁ সেই পৰ্যবেক্ষকসকলে আচলতে ইয়াৰে ভিতৰৰ পাল্চটো তেওঁলোকে গম পোৱা নাছিল আৰু আমাক 26টা সমষ্টিত নিৰ্বাচনত অংশগ্ৰহণ কৰাৰ কাৰণে কৈছিলে, যাৰ কাৰণে আমি 26টা সমষ্টিত অংশগ্ৰহণ কৰি পেলাই আৰু এটা সমষ্টিত আমি নিৰ্দলীয় সমৰ্থন জনাইছিলোঁ। ৰাইজে এতিয়া য'ত প্ৰাৰ্থী দিয়া নাই সেইটোৰ কাৰণে আমাৰ প্ৰতি অসন্তুষ্টি প্ৰকাশ কৰি আছে, আপুনি কিয় প্ৰাৰ্থী নিদিলে। যি কি নহওক, অন্ততঃ আমি আগন্তুক দিনত 26টা সমষ্টিৰ আৰু এটা সমৰ্থিত সমষ্টি লৈ পেলাই আমি মেজৰিটি গেইন কৰি পেলাই BTC-বাসী ৰাইজৰ আশীৰ্বাদত আমাক শাসনত বহোৱাৰ কাৰণে ইতিমধ্যে BTC-বাসী ৰাইজে সিদ্ধান্ত গ্ৰহণ কৰিছে। দেখা গৈছে আপোনালোকে যেনেকৈ বক্তব্য দাঙি ধৰিছিলে বিফেবোৰ ৰথী মহাৰথীসকল আপোনাৰ তাত আহিব, যোৱাকালি এজন দল ঠেক কৰিলে, কি ক'ব ইয়াত? মইতো আগতে আপোনালোকক কৈছিলোঁ এই বিষয় লৈ পেলাই, আৰু আহিব এইকাৰণে যেতিয়া জনতা আহি যায় তেতিয়া জননেতা থাকিব নোৱাৰে। গতিকে যিহেতু BTC-বাসী ৰাইজ ইতিমধ্যে ভাৰতীয় জনতা পাৰ্টিৰ পিনে ধাৱমান হৈছে, নট অনলি BTCৰ বাহিৰৰ বড়ো জনগোষ্ঠী যি প্ৰায় 8 লাখ 10 লাখ বড়ো জনগোষ্ঠীও ইতিমধ্যে UPBO যি আছে, ইউনাইটেড বড়ো পিপল অৰ্গেনাইজেশ্যন, আৰু তেওঁলোকৰ সহযোগত BTCৰ বাহিৰৰ বড়ো জনগোষ্ঠীও আমাৰ লগত আহিব। এইকাৰণে আহিব যে যিহেতু আমাৰ কাৰ্বি আংলং অট'নমাছ কাউন্সিল আমাৰ, যাৰ কাৰণে কাৰ্বি সমাজ আমাৰ লগত আছে, ডিমা হাছাও অট'নমাছ কাউন্সিল আমাৰ BJPৰ, যাৰ কাৰণে ডিমাছা ৰাইজ আমাৰ লগত আছে, তিৱা অট'নমাছ কাউন্সিল আমাৰ, যাৰ কাৰণে তিৱা জনগোষ্ঠী আমাৰ লগত আছে, দেউৰী অট'নমাছ কাউন্সিল আমাৰ, যাৰ কাৰণে দেউৰী সমাজ আমাৰ লগত আছে, সোণোৱাল কছাৰী অট'নমাছ কাউন্সিল আমাৰ, সেইকাৰণে সেই জনগোষ্ঠী আমাৰ লগত আছে, ঠেঙাল কছাৰী অট'নমাছ কাউন্সিল আমাৰ, সেইকাৰণে তেওঁলোকো আমাৰ লগত আছে। গতিকে আগন্তুক দিনত যেনেকৈ মিচিং সম্প্ৰদায়ৰ বহু মানুহ আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ বিভিন্ন জনপ্ৰতিনিধি হৈ আছে, গতিকে আগন্তুক দিনত বড়ো জনগোষ্ঠীও ভাৰতীয় জনতা পাৰ্টিৰ লগত একেবাৰে একাত্মভাৱে আঁকোৱালি ল'ব। আৰু সেইটোৰ কাৰণে আমি আগন্তুক দিনত সকলোকে লৈ পেলাই, সকলো জাতি জনগোষ্ঠীক লৈ পেলাই বৃহত্তৰ যি অসমীয়া জাতি, সেই অসমীয়া জাতিক একত্ৰিত লৈ পেলাই আমি আগুৱাই যোৱাৰ কাৰণে প্ৰচেষ্টা চলাইছোঁ আৰু বাকী নেতাসকলো ইতিমধ্যে অহাৰ কাৰণে ধাৱমান হৈছে। কেতিয়া জইন কৰিব ইমানুৱেল বিশ্বজিৎ? আপোনাৰ ইমানুৱেল জইন কৰিব 20 তাৰিখে জইন কৰিব। তামোলপুৰত এখন ডাঙৰ সভাটো আয়োজন কৰিছে আৰু সেই সভাত আমাক আমন্ত্ৰণ জনাইছে আৰু সেই সভাত তেওঁ জইন কৰিব। যিহেতু বিশ্বজিৎ দৈমাৰীৰ অলপ টেকনিকেল প্ৰব্লেম এটা আছে, সেইটো বিষয় লৈ পেলাই আমি লোকসভাৰ অধ্যক্ষৰ স্পীকাৰৰ লগত আমি কথা পাতিম আৰু ৰাজ্যসভাৰ স্পীকাৰৰ লগত, আৰু ৰাজ্যসভাৰ স্পীকাৰৰ পৰা যদি অনুমোদন যদি পাওঁ, তেওঁ যিহেতু একমাত্ৰ BPF-ৰ সাংসদ, গতিকে এই ক্ষেত্ৰত এণ্টি ডিফেকশ্যনৰ আওতাত নপৰিব যেন অনুমান হয়। গতিকে আমি ৰাজ্যসভাৰ অধ্যক্ষৰ লগত কথা পাতি পেলাই এইটো সিদ্ধান্ত গ্ৰহণ কৰিম। আজিৰ দিনত কোন দলৰ লগত বেছি ফেক্টৰ হ'ব আপোনালোকৰ দল আৰু আন দলৰ লগত? আমি ফেক্টৰ বুলি নাভাবোঁ, কাৰণ কিয় যিহেতু আমি মিত্ৰতা কৰিছোঁ BTC-বাসী ৰাইজৰ লগত। গতিকে BTC-বাসী ৰাইজৰ লগত যিহেতু মিত্ৰতা আমি কৰিছোঁ, গতিকে BTC-বাসী ৰাইজে দ্বিতীয় স্থানত কাক আনে নানে আমি এইটো নাজানো, কিন্তু আমাৰ ব্যৱধানটো বহুত থাকিব। UPPL হওক, BPF হওক, বা কি আমাৰ এই MP-ৰ এটা পাৰ্টি এটা আছে নহয়, নামে নাজানে, পাব্লিকে নামে নাজানে, এইবিলাক মই নাজানো, সেইবোৰৰ লগতে হওক বা কংগ্ৰেছ UDF-ৰ লগতে হওক, তেওঁলোকলৈ ব্যৱধান বহুত থাকিব। গতিকে প্ৰতিদ্বন্দ্বিতা কেতিয়া হয়? একদম ক্ল'জ মাৰ্জিন হ'লে প্ৰতিদ্বন্দ্বিতা। আপুনি 20খন পালে, মই 18খন পালোঁ, মই 22খন পালোঁ, আপুনি 18, তেতিয়াহে প্ৰতিদ্বন্দ্বিতা কয়। কিন্তু আমাৰ ডবল ডিজিট যদি হয়, কাৰোবাই যদি 8খন পায়, 7খন পায়, কাৰোবাই যদি 10খন যদি পায়, আমি যদি 22খন পাওঁ, 20খন পাওঁ, তেতিয়া প্ৰতিদ্বন্দ্বিতা নহ'ল, এইটো ছেকেণ্ড পজিশ্যনত থকা হ'ব, প্ৰতিদ্বন্দ্বিতা নহয়। হাগ্ৰামত দাবী কৰিছে BPF আৰু BJPৰ মাজৰে হ'ব বুলি, যদিও বা এলায়েন্স আছে দিছপুৰ আৰু দিল্লীত। এলায়েন্সটো আমাৰ ইয়াতে এলায়েন্স নাই, কাৰণ এলায়েন্স দিছপুৰৰ কাৰণে দিল্লীয়ে কৰিছিলে। আমি এতিয়া ৰাজ্যিক সমিতিৰ সিদ্ধান্ত লৈছোঁ, আমি অকলে নিৰ্বাচন খেলিছোঁ, পঞ্চায়তত আমি অকলে খেলিছিলোঁ, ইয়াতে অকলে খেলিছোঁ। গতিকে প্ৰতিদ্বন্দ্বিতাত মোৰ যি ধাৰণা, প্ৰতিদ্বন্দ্বিতাত তেওঁলোকে আজিৰ তাৰিখত প্ৰতিদ্বন্দ্বিতাত অহাৰ কোনো মই লক্ষণ দেখা নাই। হাগ্ৰামা আৰু এটা দাবী কৰিছে মোৰ আৰু হিমন্তৰ লগত বহুখিনি ভিতৰীয়া সম্পৰ্ক আছে। এতিয়া সম্পৰ্কটো ইমান দিনে 15 বছৰ ৰাজনীতি কৰিছে তেওঁলোকে, গতিকে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ লগত যিহেতু ৰাজনীতি কৰিছে, কিন্তু থাকিব পাৰে, সেইটো ডাঙৰ কথা নহয়। এইটো ৰাজনীতি কৰিলে সম্পৰ্ক থাকিবই। আমি মিত্ৰতা আমাৰ নাই, ঠিকে, আমি বেলেগকৈ সেই খেলিছোঁ, তথাপি আমি সমাজত আমি সকলোৱে কাম কৰিব লাগিব। ময়ো কৰিব লাগিব, হাগ্ৰামাও কৰিব লাগিব, হিমন্তও কৰিব, সৰ্বানন্দ সোণোৱালেও কৰিব, প্ৰমোদ বড়োও কৰিব। গতিকে আমি ৰাজনীতি কৰিলেও আমি ক'ৰবাত হাৰা জিতা হ'ব পাৰে,
গতিকে হাৰা জিতা হ'লেও তেওঁ মনত অশান্তি যাতে নানে, সমাজৰ যাতে তেওঁ কাম কৰি থাকে পূৰ্বৰ দৰে, মই সেইটো তেখেতক আহ্বান জনাইছোঁ। দাদা, বিজেপি ইতিমধ্যে দেখা গৈছে ষ্ট্ৰেটেজি বনাইছে BTC অঞ্চলত আহিবৰ কাৰণে, ইয়াৰ মাজত কি ক'ব ৰাইজক? BTC যিটো আপোনালোকে বিজেপি ফালৰ পৰা ষ্ট্ৰেটেজি বনাইছে ৰাইজৰ ওচৰত যাবৰ কাৰণে, এই ক্ষেত্ৰত ৰাইজৰ মাজত আমি ষ্ট্ৰেটেজিটো আজি নহয়, আজি প্ৰায় 3 বছৰ আগতে ঘোষণা কৰিছিলোঁ, মই ঘোষণা কৰিছিলোঁ, ওদালগুৰিত কৰিছিলোঁ যে BTCত পাৰ্টনাৰ হ'ব, পাৱাৰ পাৰ্টনাৰ হ'ব, নহয়তো পাৱাৰ লিডাৰ হ'ব বুলি 3 বছৰ আগতে ঘোষণা কৰিছিলোঁ। আৰু সেই সময়ত বহুতে এটেকিং কৰিছিলে। আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ যিটো মাইক্ৰ' মেনেজমেণ্ট ছিষ্টেম এটা আছে, একেবাৰে তৃণমূল পৰ্যায়লৈ আমাৰ সংগঠন থাকে। আৰু যাৰ কাৰণে পূৰ্বতে আমি 3 বছৰ আগতে 2 লাখ সদস্য আছিলে, এতিয়া আমাৰ 5,40,000 সদস্য BTCত। গতিকে সেই 5,40,000 সদস্য দিনে নিশা তেওঁলোকে কাম কৰি আছে গুড গভৰ্ণমেণ্টছৰ কাৰণে। আৰু BTC-বাসী ৰাইজক আমি গুড গভৰ্ণমেণ্টছ দিব পাৰিম। মোদী ডাঙৰীয়াই যেনেকুৱা গুড গভৰ্ণমেণ্টছ দিছে, সোণোৱাল ডাঙৰীয়াই যেনে গুড গভৰ্ণমেণ্টছ দিছে, আমাৰ কাউন্সিলখনৰ জৰিয়তে আগন্তুক দিনত গুড গভৰ্ণমেণ্টছ আমি দিম। ৰাইজৰ মাজত যি অশান্তি আছে, অশান্তি দূৰ হ'ব। ৰাইজৰ মাজত যি বৈষম্য আছে, এই বৈষম্য দূৰ হ'ব। আমি আমাৰ কাৰ্যকৰ্তাসকলক কৈছোঁ, আমাৰ কেণ্ডিডেটসকলক কৈছোঁ, তেওঁলোকেও যদি আগন্তুক দিনত কৰাপশ্যন কৰে, তেওঁলোককো ৰেহাই নিদি বিজেপিৰ MCLA, MP, MCLA বা EM হ'লেও তেওঁলোককো জেললৈ প্ৰেৰণ কৰাৰ কাৰণে ব্লু প্ৰিণ্ট আমি ইতিমধ্যে প্ৰস্তুত হৈ দিছোঁ। BPF দলৰ মাজত খণ্ডযুদ্ধ হয় নেকি? এইটো তেওঁলোকে আভ্যন্তৰীণ বিষয়, গতিকে এই বিষয়টো লৈ পেলাই মই মাত নমতাই। তাৰ কাৰণে আজিৰ দিনত এটা পিছত এটা দল নেতা অন্য দল আগমন ঘটি আছে। আমি BPF-ৰ যিসকল আছে সকলোকে আদৰাৰ কাৰণে আমি দুৱাৰ মুকলি কৰি ৰাখিছোঁ। কিন্তু ঠিকাদাৰবিলাকক, BPF-ৰ যিবোৰ ঠিকাদাৰ আছে, ঠিকাদাৰক আমি ভাৰতীয় জনতা পাৰ্টিৰ আঁকোৱালি নলওঁ। কাৰণ কিয় মূল দুৰ্নীতি কৰা ব্যক্তিসকল সেইসকলে। কাৰণ কিয় আমি এনকুৱাৰী কৰিব লাগিবতো। এতিয়া যদি বিজেপিত লৈ লওঁ, আমাৰ কাউন্সিল অহাৰ পিছত এনকুৱাৰী কৰিব লাগিব। তেতিয়া তেওঁলোকে যদি বিজেপি হৈ যায়, এনকুৱাৰী কৰিব নোৱাৰিম। গতিকে কিছুমান পাৰ্টিগত কথা থাকে। গতিকে দ্বিতীয়দি যিবোৰ ঠিকাদাৰ আছে, ঠিকাদাৰক ভাৰতীয় জনতা পাৰ্টিত যোগদান কৰিব খুজিলেও আমি তেওঁলোকক যোগদান কৰিব নিদিওঁ। কাৰণ কিয় আমি যিহেতু এনকুৱাৰী আমি দিম, গতিকে সেই এনকুৱাৰীৰ সন্মুখীন তেওঁলোকে হ'ব লাগিব। নাই, বিহাৰত নাহিলেও আমাৰ ইয়াতে আহিলেহেঁতেন। কাৰণ কিয় বিহাৰৰ আমাৰতো পৰিৱেশ জানো যে বিজেপি আমি সৰ্বশ্ৰেষ্ঠ আমি পাম, লাৰ্জেষ্ট আমি ছিংগল মেজৰিটি পাম। কিন্তু কথা হৈছে কি, সংগঠন যিহেতু বিহাৰতো কৰিছে, যাৰ কাৰণে বিহাৰত আমি বিজেপি আহি, ঠিক তেনেকৈ অসমতো আমি সংগঠন কৰিছোঁ, BTD-টো সংগঠন কৰিছোঁ। বিহাৰত আহিল বুলি যে আমাৰ ইয়াতে আহিব সেইটো নহয়, বিহাৰত নাহিলেও আমাৰ ইয়াতে আহিলেহেঁতেন।